আছামিজ এপছ জ্ঞানলৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকক এটা এপছৰ বিষয়ে ক'ম। সেই এপছটো হৈছে পেপাৰ অৰ্গেমি। এই এপছটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। বেছি MB থকা এপছ নহয়, 4 MB মান হ'ব। পেপাৰ অৰ্গেমি বুলি এপছ। ইয়াৰ লগতো হৈছে এনেধৰণৰ। এই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা আৰু ইয়াক অ'পেন কৰিব। অ'পেন কৰাৰ আগত প্ৰথমে ডাটা অন থাকিব লাগিব। ডাটা অন কৰি অ'পেন কৰিব। অ'পেন কৰিলে এনেকুৱা লোগো আপোনাৰ আহিব। এইটো হৈছে পেপাৰ, যিবোৰ আমি ঘৰত ব্যৱহাৰ কৰা পেপাৰ বা বহীপাত বা কিছুমান পেপাৰ আমি পেলাই দিওঁ, অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে পেলাই দিয়া হয়। সেই পেলাই দিয়া পেপাৰসমূহ পেলাই নিদি আমি পেপাৰৰ পৰা আমি কিছুমান বস্তু বনাব পাৰোঁ আৰু ইয়াত সেই বস্তুবোৰৰ ভিডিঅ'ছ আপোনালোকে চাই বনাব পাৰে। যেনেদৰে মই এটা প্লে কৰি দেখুৱাই দিছোঁ। ৰিং বক্স বুলি আছে। তো আপুনি প্লে কৰাৰ লগে লগে এটা ইউটিউব চেনেলৰ নিচিনাই ইয়াত প্লে হয় ভিডিঅ'ছসমূহ, আৰু ইয়াৰ পৰা চাই আপোনালোকে ইজিলি পেপাৰেৰে বস্তু বনাব পাৰিব। যিবোৰ পেলনীয়া পেপাৰ আপোনালোকে সেই বস্তু ব্যৱহাৰ কৰিব পাৰিব। স্কিপ কৰি চাই আছোঁ। এইটো ভিডিঅ' 12 মিনিটমান আছে। মই অলপ দেখুৱাই দিম। আপোনালোকে চাই পেলনীয়া পেপাৰ পেলাই নিদি এনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনালোকে তৈয়াৰ কৰি ল'ব পাৰে। অলপ কাট কৰি দিছোঁ। এয়া দেখিছে সুন্দৰকৈ এনেকৈ বনোৱা আপোনালোকে দেখিবলৈ পাব। গতিকে এনেদৰে আপোনালোকে এই এপছটো ব্যৱহাৰ কৰি ডাটা পেক লাগিব। খালি ডাটা অন কৰাৰ পাছত আপোনালোকৰ ভিডিঅ' এনেকৈ ষ্টাৰ্ট হ'ব আৰু আপোনালোকে পেপাৰৰ কিছুমান বস্তু বনাই ল'ব পাৰে। আৰু ইয়াত এটা শ্বেয়াৰৰ অপশ্যন আছে। আপোনালোকে শ্বেয়াৰ কৰিব পাৰে এই অপশ্যনটোৰ সহায়ত। হোৱাটছএপলৈ শ্বেয়াৰ কৰি আপোনালোকে ডাউনলোডো কৰিব পাৰিব। আৰু আজিলৈ এইখিনিয়ে আছিল। যদি এই ভিডিঅ'ছটো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব এই চেনেলটোক। আজিলৈ আহিছোঁ, নমস্কাৰ।